Good morning guys. बेरेफुंजानि दान्दिसे नुजाफैलायबायलै दा नुजाफैनायजों लोगोसे मोनसे बिराद बेड निउस लाबोलायबाय आरो दिनैनि दिनाव दा कुसुगाव सेक्सननि सिङाव थानाय भावरागुरि प्राइमारिनिबो सिङाव थानाय आरो गुनाफारा होननाय गामियाव मा होनो बै प्रमद बुन्दु बिथांनि ट्रेक्टरजों थेनाय माथावरि बिराद गिदिर थेदोंमोन बिथांमोना बे गुनाफारा गामियाव आरो दा बै माथावरिया दिनैहाय मा जादों बायनानै एकदम मा जाखो बल्डारफ्रा लेथेर फेथेर दैजों मानानै गोजावला लांनानै दा मा जाखो लास्टआव फाइनालि एमएलए रबिराम नार्जारी सारनि बान्दोआव थाबथाहैजोब्बाय लेथेर फेथेरनो रायजोफोर बिराद इन्टारेस्ट ना सेसलै बुन्दुमोन नोंसोरो सेस ट्रेक्टरनि बुन्दुमोन नोंथांमोना होनोना आरो आंखौ बिराद बखिबाय थायोमोन ना आरो आंखौ बायदिसिना रायला हरोमोन ना दा दिनै नोंथांमोनानो देख देख नुबायब्रा नङा होमबा बै ट्रेक्टरनि मोनफ्रोमबो माथावरि आरो बान्दोफ्रा मोनफ्रोमबो प्राइमारि मोनफ्रोमबो जिल्लानि जेनेबा ब्लकनि आन्दाराव थानाय प्राइमारिफोरनि माबाफ्रा बान्दोफ्रा दिनैहाय बिदिनो दिनै एसे गाबोन एसे बायफुला जोबनानै बबेबा बान्दोआवसो थाबथाला हैजोब्बाय आरो बबेबा सोरनिबा बिबारनि बान्दो सोरनिबा आखाइनि बान्दो आरो लास्टआव नैबे हाग्रामा महिलारिनि बे बान्दोआव रासिन थाबथाफैजोब्बाय आरो दिनैनि दिनाव दा सेस बुन्दुमोन नोंसोरो जोब्बाय आंखौ बखिनाया नायबाय थादोब्रा बुन्दुमोन नोंसोर जोब्बाय 2025 मायथाइनि उनाव नोंथांमोना थाला होननाया थामारनाय नङा जेनाखि परिस्थितिफोरखौ नायोबा नङा होमबा दा जिखुनु रागा जोंनानै लाब गैया बुन्दुमोन एकदम सेस लाथिख' जानो थांगासिनो दं दा नोंथांमोना भिडिअखौ गोसो मोनस्रा नायनानै लादो नङाबा आन्दुन फाग्ला रोनावला फैलायबायलै बायदिसिना बुंफैलायबाय होननानै थगायदों सानला गारगोन दा भिडिअखौ मोजां नायनानै ला ट्रेक्टरनि बुन्दुमोन नोंथांमोननि माथावरिया बायनानै माबायदि सोरनिबा बान्दोआव थाबथाला हैखो नङा होमबा आरो रबिराम नार्जारी सारनि बान्दोआव माबायदि हुलुस्थुल लुन्दा लुन्दि थाबथाफैखो भिडिअखौ मोजां नायनानै ला मेगना एसे गिदिर फेदेरलाबायनानै थेंक इउ लोगोफोर আজি আমাৰ এই ঘোনাপাৰা গাঁৱৰ ৰাইজৰ উদ্যোগত ঘোনাপাৰা গাঁৱৰে আমাৰ UPPL আৰু BJP কৰা যিসকল ৰাইজ আছে তেখেতসকলে নিজৰ দলটো ত্যাগ কৰি বিশেষ দলত যোগদান কৰিবৰ কাৰণে এটা ডাঙৰ কাৰ্যসূচী লৈ পেলাই আজি এই সভাখন তেখেতসকলে আয়োজন কৰিছে সভাখনত আজি আমি ইয়াত আমাৰ বেংগলী চেলৰ নেতাসকলেও উপস্থিত আছে মাইনৰিটি চেলৰ নেতাসকলেও উপস্থিত আছে আমাৰ ব্লক কমিটিৰ সভাপতি সাধাৰণ সম্পাদক BSOৰ নেতাসকলেও উপস্থিত আছে আমাৰ কাৰণে খুব সন্তোষজনক এটা আজি ডেভেলপমেণ্টটো হ'ল যে এই ঘোনাপাৰা গাঁৱৰে টোটেল 125 জনমান UPPL আৰু BJP কৰা ৰাইজে BPF দলত তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে নিজৰ ইচ্ছামতে নিজৰ দল ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে যোৱা BTC ইলেকশ্যনত এই অঞ্চলৰ ৰাইজে আৰু 2021 যিটো MLA ইলেকশ্যন সেই দুটা ইলেকশ্যনত এই অঞ্চলৰ বা এইখন গাঁৱৰ ৰাইজে বেছিভাগ আমাৰ বিৰোধী দলৰ লগত আছিল BJP বা UPPL দলৰ লগত আছিল কিন্তু তেখেতসকলে আজি অনতপ্তত তেখেতসকলে আহিছে তেওঁলোকে আফচোচ কৰিছে যে এটা পৰিৱৰ্তনৰ আশা লৈ পেলাই অঞ্চলৰ উন্নতিৰ কাৰণে তেওঁলোকে এটা সীমাহীন এটা আশা লৈ UPPL আৰু BJP দলৰ লগত থাকি তেওঁলোকে ৰাজনীতি কৰিছিলে কিন্তু দেখা গ'ল যে 4.5 বছৰ উকলি যোৱাৰ পাছতো ঘোনাপাৰা অঞ্চলৰ ঘোনাপাৰা গাঁৱৰ ৰাইজৰ যিবিলাক সামগ্ৰিক সমস্যা আছে ইয়াৰ নদীৰ কহনীয়া আছে ৰাস্তাৰ আমাৰ উন্নতিৰ কথা আছে বা মানুহসকলে কৃষিৰ কাম তেওঁলোকে কৰে আমাৰ কৃষকসকলৰ কাৰণে একো এই অঞ্চলত আমাৰে চৰকাৰখনে একো কাম কৰা নাই বৰ্তমানৰ চৰকাৰখনে গতিকে যিখিনি আশা যিখিনি উদ্দেশ্য লৈ তেওঁলোকে UPPL বা BJP দলৰ লগত জড়িত হৈছিল
যোৱাৰ দিনবিলাকত দুটা ইলেকশ্যনত 2020 BTC আৰু 2021 MLA আৰু যোৱাবাৰ যিটো MP ইলেকশ্যন হৈ গ'ল তিনিটা একেলগে MP ইলেকশ্যন লৈকে সেই তিনিটা ইলেকশ্যনতো তেওঁলোকে আমাৰ UPPL বা BJP দলৰ লগত আছে সেই দলবিলাক একো কাম কৰিব নোৱাৰাৰ কাৰণে আজি ত্যাগ কৰি BPF দলত যোগদান কৰিছে সবেই মনত আশা এটা ৰাখিছে যে আগন্তুক চৰকাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বতে BTC চৰকাৰ গঠন কৰাটো খাটাং হৈছে BTC অঞ্চলৰ ৰাইজে হাগ্ৰামাৰ ওপৰত পুনৰ আস্থা বিশ্বাস আকৌ ল'ব পাৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱেহে BTC অঞ্চলত সৰ্বাংগীন উন্নতিৰ কাম কৰিব পৰা এজন নেতা হয় আৰু এটা দল তেখেতে চলাই আছে আৰু সেই নেতা আৰু দলৰ লগত জড়িত হৈ আগন্তুক দিনত 2025 কাম কৰিবৰ কাৰণে সমৰ্থন কৰিবৰ কাৰণে BPFৰ চৰকাৰ আনিবৰ কাৰণে এজন সৈনিক হিচাপে কাম কৰিবলৈ তেওঁলোকে আজি আমাৰ দলত যোগদান কৰিছে সেইটো আমাৰ কাৰণে খুব এটা সন্তোষজনক ডেভেলপমেণ্ট বুলি মই ক'ব খুজিছোঁ